তুমি মোৰ দেহা পৰীক্ষা সঁচাত আগবঢ়াই দি মই তোমাক ল'ৰা-ছোৱালীয়ে পঢ়ি মেলি পাছ কৰি একেবাৰে এতিয়া বৰুৱানী ছোৱালীয়ে একেবাৰে পাছ কৰিলে আমাৰ এইবোৰ এতিয়া কি কৰিব পৰীক্ষাত আয়ো চেচাই মোৰ নহ'লে গোটেই গাঁও গৈ নাক কান কাটিব এজনী আহিলে দিম ৰ পৰীক্ষা আছে বুলি ল'ৰা-ছোৱালীয়ে হেৰি এইবোৰ কি বুলি কয় ডিষ্ট্ৰিক্ট নে ফিষ্টিক পাইছে মই ক্লাছ 1তে স্কুল এৰিলোৱা এইটো মথা তোলে এইটো ৰাহি লোৱা এইটো শান্তি নাই মথা গোটেই জীৱনটো লাইফটো নাইকিয়া হেৰি হৈ গ'লগে এতিয়া পৰীক্ষা চৰীক্ষা গাতেই লগা নাই ফেইল কৰিব আৰু গম পাই গোটেই গাঁৱৰ আগত নাক কান কাটিব বুলি মই জানোৱেই নহয় জানোৱেই মই এইজনী দেখিবলৈ মন নোযোৱা হ'ল আজিকালি আগতে কিমান মন কৰা আগতে কিমান চোকা কাৰণ মাষ্টৰনী আহি যায় আমাৰ এইবোৰ এতিয়া ফেইল কৰিম পৰীক্ষাই পঢ়িছা এই পৰীক্ষাৰ এনে পঢ়ি থাকিম নেকি ন পৰীক্ষা বুলি তাতে মানে পৰীক্ষা দেখি দিনে পঢ়িলে কথা আছিল এজনী ক'লে গ'ল পিছত তুমিকে ছোৱালীয়ে ক'লে ইংৰাজী বা থালি দিম ক'ব নাই থালি দিম অংক জংক বংক কিম জ্যামিতি সূত্ৰ মুখস্থ আছে অংক জংক পংক হা অংক জংক পংক তোৰ আজি এইখনে মই বজাৰৰ সেইখনটো পঢ়িহে আনিম ছোৱালী অংক পংক আজি এদিনে কাইলৈ ৰমলী আহিছে যাওঁ এজনী পঢ়িছেনে চাওঁ দিয়া ইমান হুলস্থুল থাকিব আজিকালি হুলস্থুল নহ'লে আৰু দে আমি ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দি আছে বুলি গম নাপাওঁ নি পঢ়ি আছে তাই ভাল ছোৱালী ইমান মৰমৰ ছোৱালী কি নহ'লে কি এই ধান ধুম কি এইবোৰ তাবলা বজাব লাগে নি হা বাদ দে ব'ল চকীখন আনো বাহিৰতে বহো ব'ল মোবাইল চাইহে আছে কথা নহয় বাৰু এই আমাৰ ছোৱালী আকৌ অনলাইন ক্লাছ পঢ়িলে সেই অংক নাই সেই মাহীয়েকৰ অংক সেই কি এইটো অংক নে ফংক কিবা ক্লাছ কৰি আছে ছোৱালীৰ কথা সুধি আছো তোৰ ছোৱালীয়ে কি কৈছে মোৰ ছোৱালীটো ভালকৈ পঢ়ি শুনি কিবা এটা হ'ব লোকৰ কথাবোৰ খুচৰি থাক এইবোৰ মোৰ ছোৱালীয়ে ঘৰত পঢ়ি থাক মই যাওঁ এইজনীকে লাজ পালে সেইকাৰণে যাবই আকৌ